গুড মৰ্নিং এভৰিৱান। আজি আকৌ আমাৰ বিদেশী পাৰ চৰাই অৰ্থাৎ ফেঞ্চি পিজেন লগতে আমাৰ চিল্কি পলিচিয়াল জাপানিজ বেন্থাম এইবোৰ আহিছে। তো এতিয়া এইখিনি মাল আহি পাইছে নিউ বঙাইগাঁও। আমি এতিয়া ৰাতিপুৱা এতিয়া 6টা। তো বলক পাৰ চৰাইখিনি লৈ আহোঁ। আৰু আপোনালোকে চাব পাৰিছে এইটো হৈছে আমাৰ বৰপেটা টু নিউ বঙাইগাঁও হাইৱে। আমি মৰ্ণিং ওলাই দিলোঁ আৰু আজিৰ বতৰটো বহুত ভাল, আপোনালোকে চাব পাৰিছে। বলক ষ্টেচনলৈ যাওঁ। আৰু এয়া আহি পালোঁ আমি ষ্টেচনত অলপমান ভিৰ কম আজি। তো ষ্টেচন পোৱাৰ লগে লগে আমি চালোঁ আমাৰ ট্ৰেইন আহি পাব। তাৰপিছতে আমি চালোঁ যে ট্ৰেইন আহি পালে, আপোনালোক দেখাই দিছোঁ। এইটো হৈছে বিবেক এক্সপ্ৰেছ, যিটো কন্যাকুমাৰীৰ পৰা আমাৰ ডিব্ৰুগড়লৈ চলে, অতি লম্বা জাৰ্ণি কৰে। এইটো বিবেক এক্সপ্ৰেছ বুলি কোৱা হয়, আপোনালোকে জানে। লগতে চাব পাৰিছে এয়া আমাৰ পালে। আৰু আগতে আমাৰ সকলোৰে পৰিচিত, মই মোৰ বহুতকেইটা ভিডিঅ'ত দেখাই দিছোঁ কৃষ্ণদাক। এই আমাৰ কৃষ্ণদা যাই আছে। আমাৰ মালখিনি মোটামুটি কৃষ্ণদাই আনলোড কৰে। কৃষ্ণদাক স্পেচিয়েল থেংকছ, কাৰণ আমাৰ বহুত ভালকৈ কেয়াৰ কৰে। আমাৰ সকলো মাল কৃষ্ণদাই নমায়, আমি নিজে এই মালবোৰ নমাব নোৱাৰোঁ। আৰু লগতে কৃষ্ণদাৰ লগতে বহুত কেইজন মানুহ আহিছে, কাৰণ আমি নমাব নোৱাৰোঁ। আৰু এইবিলাক ৰেলৱে ডিপাৰ্টমেণ্টৰ স্পেচিয়েল মানুহ থাকে, সেইবিলাক মানুহে নমায়। তো আপোনালোকে চাব পাৰিব আমি কি আজি আনিলোঁ, সকলো বস্তু আপোনালোকক এই ভিডিঅ'টোত জনাম। লগতে মানুহখিনি জল্দি মানে ট্ৰেইনটো অলপ সময়ৰ কাৰণে ৰখে, মাত্ৰ 5 মিনিটৰ কাৰণে ৰখে। তো জল্দিকৈ মালখিনি নমাই আছে। আপোনালোকে চাব পাৰিছে মাজত ভিডিঅ'টোত অলপমান ওলাইছিলে আমাৰ নামনি অসমৰ ডাকত আটাইতকৈ ডাঙৰ ফাৰ্মাৰ, বহুত বছৰ ধৰি কৰি আছে। আপোনালোকে সকলো চিনি পায়, মই নাম আপোনালোকক চিনাকি কৰাই দিম মাজতে। মাজাহাৰুল দা আমাৰ ভিডিঅ'ত আহিছে। এয়া চাব পাৰিছে আছে আমাৰ পাৰখিনি। চিৰাজি আছে, কেপেচিনো আছে, কিং আছে, লগতে বহুত কিবা পাৰ আহিছে, লগতে বহুত কম আহিছে। কিন্তু এই চাইড আমাৰ মাজাহাৰুল দা অৰ্ডাৰ কৰিছিলে আমাৰ ওচৰত পলিচ কেপ, জাপানিজ বেন্থাম, লগতে গল্ডেন চেভৰাইট, চিলভাৰ চেভৰাইট এইবোৰ অৰ্ডাৰ কৰিছিলে। সেই সকলোবোৰ আহি পাইছে। মাজাহাৰুল দা আমাৰ সন্মুখত আহিছে আজি ভিডিঅ'টোত। এনেই সচৰাচৰ মাজাহাৰুল দা নাহে, মাজাহাৰুল দা ফোন কৰিলে আমি পঠিয়াই দিওঁ। তো মাজাহাৰুল দা আহিছে। মাজাহাৰুল দাৰ লগত মোৰ মাজাহাৰুল দাও ভালেখিনি কথা পতাৰ পিছত মাজাহাৰুল দাই কি কয় আপোনালোকে শুনিব। মাজাহাৰুল দাই অৰ্ডাৰ কৰিছিল যিহেতু, তো আপোনালোকৰ কাৰণে অলপমান আছে ভিডিঅ'টো, আপোনালোকক কি কয় শুনি লওক। মাজাহাৰুল দাই এতিয়া ক'ব কি অৰ্ডাৰ কৰিছিলে, আপোনালোকে শুনি অৰ্ডাৰ কৰিছিলে। Separate golden and silver, polish cap, white crystal, আৰু golden এটা pair আছে। হ্যাঁ বাস এইখিনি আছে। ঠিক সব ঠিকই আছে না? একদম বঢ়িয়া। আপোনালোকে চাব পাৰিছে এই আমাৰ মাজাহাৰুল দা চব ফেঞ্চিৰে কাম কৰে। আপোনালোকক ইয়াৰ পৰিচয় কোনো দৰকাৰ নাই, চবেই চিনি পায় আমাৰ মাজাহাৰুল দা। आसाम में ही होता है। आप कहाँ से हो? बिहार। बिहार से। ये आसाम में ही सेल होता है। आसाम में बहुत कस्टमर लेता है जो नॉर्थ ईस्ट में है। तो पालने से रहेगा, भागेगा हाँ नहीं? रहेगा कोई बड़ा बात हो गया ना, भागेगा नहीं। नहीं, भागेगा नहीं। इसमें बहुत बड़ा फार्म है, बहुत बड़ा काम होता है। তাৰ লগতে আমাৰ পাৰ্চৰাইখিনি লগতে মুৰ্গীখিনি চাই ট্ৰেইনৰ লোকো পাইলট, ট্ৰাক ট্ৰেইন ড্ৰাইভাৰ বুলি কোৱা হয়। ড্ৰাইভাৰজন আহি আমাক সুধিলে যে এইবিলাক পালিব পাৰিনে, পুহিব পাৰিনে অসমত, এইবিলাক বিক্ৰী ক'ত হয়। তো আমি ক'লোঁ দাম এনেকুৱা দাম। তো আচৰিত হৈ গৈছে মানুহজনে। তো ক'লে যে মই কিবা এটা কৰিম, তো মোক ডেলিভাৰী কৰিব পৰা নাই। তো মানুহজনৰ ঘৰ হৈছে বিহাৰ। তো আমাক ক'লে, মই তাক মানুহজনক বুজাই দিলোঁ যে এইটো বিহাৰৰ ডেলিভাৰী কৰোঁ আমি, লগতে অল অভাৰ ইণ্ডিয়াৰে বৰ্তমান কাম চলি আছে। যদি কোনোবা লাগে আপোনালোকে যোগাযোগ কৰিব পাৰে। আপোনালোকৰ কাৰণে নাম্বাৰটো দিছোঁ 6002180029। তো তাৰ লগতে আপোনালোক চাব পাৰিছে মালখিনি আহিছে। মাজাহাৰুল দা এতিয়া বিদায় ল'ব, কাৰণ মাজাহাৰুল দাৰ মুৰ্গীখিনি চব মাজাহাৰুল দাক দি দিয়া হ'ব। মাজাহাৰুল স্পেচিয়েল অৰ্ডাৰ কৰিছিলে। তো লগতে পাৰ চৰাইখিনি আমাৰ হাত যাব। আজি পাৰ চৰাইখিনি ঘৰত আনিলোঁ। অনাৰ পিছতে মই বাক্সখন খুলিলোঁ, কিন্তু খোলাব দেখাব নোৱাৰিলোঁ। আৰু খোলা ভিডিঅ'টো দেখাব নোৱাৰিলোঁ এইকাৰণে, কাৰণ মই লৰালৰিকৈ খুলিছিলোঁ। লগতে কাষ্টমাৰজনে লৈ আহিলে, মই ভিডিঅ' কৰিলোঁ। এইজন দাদাজনক মই এইখিনি আনি লগে দিছোঁ। এইখিনি অৰ্ডাৰ আছিলে 8 পিছৰ। এই দাদাজনে আনি ঘৰতে এৰি দি আছে। মই দাদাজনৰ ঘৰতে গৈছিলোঁ তো এৰি দিবৰ কাৰণে। মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, তো ভাবিলোঁ একেলগে দি আহোঁ আৰু অলপমান ফাৰ্মটো চাই। আপোনালোকৰ নেক্সট ভিডিঅ'ত দাদাৰ ফাৰ্মৰ এটা ভিডিঅ' আহিব। আপোনালোকে দাদাৰ ফাৰ্মৰ ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে দাদাৰ ভিডিঅ'বোৰ আৰু লগতে ভাল ভিডিঅ' আহিব আজি। আৰু তাৰ লগতে মাজাহাৰুল দাৰ ফাৰ্মো আমি একবাৰ যাম, ভিজিট কৰিম। তো আজিতো ভিডিঅ'টো ইমানলৈ আছিলে। আশা কৰোঁ নতুন এটা ভিডিঅ'ত দেখা হ'ব।